तामुलपुराव गंसे देहा फाहामसालियाव सावस्रि बिफाननि सांग्रांथि गैयै थासारि। सावस्रि मिरुआव थानाय बेमारिफोरनो एक्सपायर जानाय मुलिफोरखौ दौनायनि हेंथायै गोख्रों अजद ओनसोलनि रायजो राजाफोरनि। 9 बोसोर बैसोनि फरायसाखौ एक्सपायर जानाय मुलि दौनानै गोब्राब बेरामाव खोख्लैदों सावस्रि बिफाना। एजन छात्रर जी बेमाৰৰ ফলত এই চিকিৎসা কৰিবলৈ আহিছিল তাৰ ফলত ইয়াৰ বিষয় মেদ উকলা যি ঔষধ ছাত্ৰজনক দিয়ে তাৰ ফলত ছাত্ৰজন বৰ্তমান সময়ত অসুস্থ হৈ আছে। बे जाथायानो जादों तामुलपुरनि गान्धीबारि माइनर प्राइमारि हेल्थ सेन्टाराव। नंगौ, तामुलपुरनि गान्धीबारि माइनर प्राइमारि हेल्थ सेन्टाराव सावस्रि बिफाना सासे 9 बोसोर बैसोनि फरायसाखौ एक्सपायर जानाय मुलि दौनानै गोब्राब थासारियाव खोख्लैदों होनना मिथिनो मोननाय जादों। आरो मिथिनो मोनबावनाय बायदिब्ला गान्धीबारि माइनर प्राइमारि हेल्थ सेन्टारनि माखासे मावफारियाफोरनि हेंथायै रां जाख्ल'नायनिबो अजद होदों ओनसोलनि रायजो राजाफोरा। जोनोम फोरमान बिलाइनि मुङाव गोबां रां जादों होनना गोख्रों अजद होदों ओनसोलनि रायजो राजाफोरा। गान्धीबारि प्राथमिक স্বাস্থ্য কেন্দ্ৰত এটা অঘটন ঘটিছিল। মেদজোৱা ঔষধ দি এজন সৰু ল'ৰাক মানে ৰোগীয়া কৰিছে। গতিকে স্বাস্থ্য বিভাগৰ এনেকুৱা অস্বাস্থ্যকৰ কাণ্ড কেৱল ইয়াতে নহয়, শেহতীয়াকৈ আমাৰ অসম চৰকাৰে খুব মানে কৈ আছিল যে মেডিচিনৰ কাৰণে কোনো মানে ফাৰ্মাচীত যাব নালাগে, মেডিকেলতে সকলো মেডিচিন উপলব্ধ হ'ব। কিন্তু আমি বাস্তৱ ক্ষেত্ৰত সেয়া হোৱা দেখা নাই। আজি চাৰিওফালে কনষ্ট্ৰাকশ্যনৰ নামত দুনিয়াৰ মানে ঘৰ বিল্ডিং নিৰ্মাণ কৰি আছে, কিন্তু বনাই দিয়া চৰকাৰে কমিশ্যন লৈ বনাই দিয়া ঘৰবিলাকত আজি থাকিবলৈ কৰ্মচাৰী নাই, ইয়াত সেৱাৰ কোনো ব্যৱস্থা নাই। ইয়াত 2-3জন কৰ্মচাৰীয়ে এখন স্বাস্থ্য কেন্দ্ৰ চলাই থাকে। বুজাবুজিৰ মাধ্যমত আজি যেনেদৰে ফাৰ্মাচিষ্টজনে ডক্টৰক কৈ গৈছে যে মোৰ অলপ বিয়া আছে, মই বিয়া খাব যাম বুলি, বুজাবুজিৰ মাজত তেওঁলোকে এখন স্বাস্থ্য কেন্দ্ৰ এটা চলাই থাকিব লগা হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা এই বিজেপি চৰকাৰখনে লগতে হাগ্ৰামা মহিলাৰ নেতৃত্বত চলা এই BPFৰ চৰকাৰখনে কেৱল মাত্ৰ ঠিকাদাৰক বিল্ডিং বা এনেকুৱা কনষ্ট্ৰাকশ্যনৰ কামবিলাক দি কমিশ্যন লোৱাৰ বাহিৰে তেওঁলোকৰ কোনো মানে জনহিতৰ কাৰণে কোনো ধৰণৰ কাম কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে গোটেই স্বাস্থ্য কেন্দ্ৰটো আজি যদি আপোনালোকে লক্ষ্য কৰে সম্পূৰ্ণ এটা অস্বাস্থ্যকৰ পৰিৱেশ। ইয়াত চাৰিওফালে জংঘল, ইয়াত মানে জংঘলে আৱৰি ধৰিছে, লতাই মেৰিয়াই ধৰিছে ঘৰবিলাক ঠিকে বনাইছে কমিশ্যন লৈ লৈ, কিন্তু সেইবিলাক ঘৰত আজি থকাৰ কাৰণে তাত কোনো ধৰণৰ সুবিধা নাই। ইয়াত চিকিৎসা সেৱাৰ কোনো সুবিধা নাই। সাধাৰণ জ্বৰ হ'লেও ইয়াত মানে ট্ৰিটমেণ্ট কৰাৰ কোনো সুবিধা নাই, যাৰ বিনিময়ত আজি মেদ উকলি যোৱা ঔষধবিলাক এটাৰ পিছত এটাকৈ ওলাই আছে। বিভিন্ন সময়ত আমি অভিযোগ শুনিছোঁ যে ইয়াত জন্মৰ প্ৰমাণ পত্ৰৰ কাৰণে কেৱল পইচা লোৱা এটা কেন্দ্ৰত পৰিণত হৈছে। জন্মৰ চাৰ্টিফিকেট দিয়াৰ নামত 2-3 হাজাৰ টকা লোৱা বুলি আমি শুনিছোঁ। ইয়াত বিভিন্ন ধৰণৰ অভিযোগ আহিছে। গতিকে ইয়াত টকা লোৱা এটা চেণ্টাৰত পৰিণত হৈছে। ইয়াত স্বাস্থ্য সেৱাৰ কোনো ইয়াত মানে চিন নাই। ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱাকালি হোৱা এটা ঘটনাই এজন ছাত্ৰৰ যি বেমাৰৰ ফলত এই চিকিৎসালয়ত আহি চিকিৎসা কৰিবলৈ আহিছিল, তাৰ ফলত ইয়াৰ বিষয়াই মেদ উকলা যি ঔষধ ছাত্ৰজনক দিয়ে তাৰ ফলত ছাত্ৰজন বৰ্তমান সময়ত অসুস্থ হৈ আছে। আমি ছাত্ৰ সন্থাই এই কথা গম পাই আহি বিষয়াসকলৰ পৰা গম পাওঁ যে মেদ উকলা ঔষধ বহুতোকে প্ৰদান কৰিছে, তাৰ ফলত অঞ্চলটোত ব্যাপক অনিয়ম হোৱা দেখা পাইছোঁ। আমি তীব্ৰ ভাষাৰে এই কাৰ্যক গৰিহণা জনাইছোঁ। অভিযোগ আছে জন্মৰ প্ৰমাণ পত্ৰ দিওঁতেও ধনৰ লেনদেন চলে। হয়, জন্ম প্ৰমাণ পত্ৰ দিয়াৰ বাবে বাবদ প্ৰায় 1600 টকাকৈ ইয়াৰ বিষয়াই সংগ্ৰহ কৰা আমি দেখিবলৈ পাইছোঁ। পাৰ্বতী স্বৰ্গীয়াৰী নামৰ এগৰাকী স্বাস্থ্য বিষয়াই লোৱা বুলি আমি ছাত্ৰ সন্থাই গম পাইছোঁ। স্বাস্থ্য কেন্দ্ৰৰ জংঘলে আৱৰি আছে। হয়, ইয়াৰ যি পৰিৱেশ একেবাৰে জঘন্য বুলি ক'ব লাগিব। আপোনালোকে দেখিবলৈ পাইছে যে পৰিৱেশ একেবাৰে বেয়া, জংঘলে আৱৰি ধৰিছে। এটা স্বাস্থ্য কেন্দ্ৰত যদি এনেকুৱা পৰিৱেশ হয়, আমি ৰাইজে জনসাধাৰণে কিদৰে স্বাস্থ্যৰ প্ৰতি সজাগ হ'ম তাক লৈ ভাবুকি কঢ়িয়াই আনিছে। এইখিনি আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ এই বিষয়টোত জিলা স্বাস্থ্য বিষয়াই তদন্ত আগবঢ়াওক আৰু এই বিষয়াজনক নিলম্বন কৰক। বিভিন্ন সময়ত দেখা যায় কাৰ্যালয়ত তেওঁলোক স্বাস্থ্যকৰ্মীসকল উপস্থিত নাথাকে, আজিও বহু কেইগৰাকী উপস্থিত নাই।
হয়, আমি দেখিবলৈ পাওঁ যে 6গৰাকী ইয়াৰ বিষয়ববীয়া, আমি মাত্ৰ 2গৰাকী বিষয়ববীয়া ইয়াত আজি দেখিবলৈ পাইছোঁ। তেখেতসকলে ৰাইজৰ পৰা দৰমহা, চৰকাৰৰ পৰা দৰমহা সংগ্ৰহ কৰি ৰাইজক ফাঁকি দি এনেদৰে কাম কাৰ্য চলাই আছে। আমি ইয়াক বিৰোধিতা কৰিছোঁ। চিকিৎসকজনক ইতিমধ্যে সোধা হৈছিল কৰ্মচাৰী কিয় নাই বুলি, কি উত্তৰ দিলে তেওঁ? কৰ্মচাৰীয়ে ক'ৰবাত বিয়া খাব যোৱা বুলি কৈছে। এনেকুৱা হ'লেতো নহ'ব না। ছুটি লোৱা নাই। ছুটি নোলোৱাকৈ স্বাস্থ্যকেন্দ্ৰত উপস্থিত নাই। প্ৰায় 12 বজালৈকে আমি দেখিবলৈ পাইছোঁ উপস্থিত নোহোৱা। ফাৰ্মাচিষ্ট উপস্থিত নাই। যিগৰাকীয়ে যোৱাকালি ঔষধ প্ৰদান কৰিছিল তেওঁ আজি এই হস্পিটেলত উপস্থিত নাই। এনেকুৱা হ'লেতো চৰকাৰী অনুষ্ঠানবোৰ বেয়াৰ দিশে ঢাপলি মাৰিছে।